নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 1 নং প্ৰাথমিকৰ আই বাপ সমস্তই দীপ্তি শইকীয়া আইগৰাকী শাৰীৰিক অসুস্থতাৰ হেতু তেখেতৰ সুস্থতাৰ ঈশ্বৰৰ ওচৰত কামনা কৰিবৰ কাৰণে সকলো আহিছে আৰু লগতে এখনি ফুলাম গামোচাৰে আদৰণি জনাব। তেখেতে সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দায়িত্বকে আদি কৰি এই অনুষ্ঠানটোত আমি সৰুতেই দেখা বিভিন্ন যিবিলাক নাটকৰ অভিনয়, এই অভিনয়সমূহৰ দ্বাৰা আমাৰ সকলোকে সেই সময়ত মন মোহিত কৰিছিল। তেখেতে বৰগীত পৰিৱেশন কৰিছিল এই অনুষ্ঠানটোত হোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত। গতিকে বৰগীতত দীপ্তি শইকীয়াৰ বাদে বেলেগে আৰু বৰগীত পৰিৱেশন কৰা নাছিল। গতিকে বৰগীতটো তেখেতৰ বাবে মানে স্থায়ী গায়িকা হিচাপে আমাৰ সমাজখনত তেখেত প্ৰতিষ্ঠিত আছিল। গতিকে আজি তেখেত শাৰীৰিকভাৱে কেইদিনমান অসুস্থ। সমাজৰ বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত খবৰ লৈছে যদিও আজি আমি সামূহিকভাৱে অনাদি কুণ্ডলী ছাৰকো আমি সম্বৰ্ধনা আদৰণি ভাগ জনাই আহিছোঁ। ইয়াৰ লগতে আমি দীপ্তি শইকীয়া এগৰাকীও আমি সমাজৰ তৰফৰ পৰা এভাগী সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। গতিকে সম্বৰ্ধনা ভাগ যি আমাৰ ধৰ্মবস্ত্ৰ ভাগ প্ৰদান কৰিবৰ বাবে আমাৰ মণিৰাম কিৰণ বাপ আছে, আমি মণিৰাম কিৰণ বাপকে তেখেতক এই বস্ত্ৰভাগ দি আদৰণি ভাগ জনাবৰ বাবে আমি সেৱা ধৰিছোঁ। কৃষ্ণ হৰি অ ৰাম। আমি ৰাজহুৱাভাৱে আমি তেখেতক আদৰণি জনোৱাৰ লগতে আমি প্ৰভু ভগৱন্তৰ ওচৰতো আমি এভাগী নিবেদন জনাব বিচাৰিছোঁ যে সেই পৰমেশ্বৰ প্ৰভু ভগৱন্ত, আপুনি আমাৰ সমাজৰ যিগৰাকী নাৰীয়ে সমাজৰ যিখিনি ভূমিকা গ্ৰহণ কৰি আছিল, যে বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে সেই দায়িত্বভাৰ পালন কৰিব পৰা নাই। গতিকে আমাৰ সমাজৰ অকণমান ক্ষতি হৈ আছে। গতিকে আমি ৰাইজৰ সকলোৰে দাবী আমি প্ৰভু ভগৱন্তৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে তেখেতক সুস্থ কৰি পুনৰ সমাজৰ দায়িত্ব পালন কৰি বৰগীত পৰিৱেশন কৰি আৰু শেহতীয়াকৈ যদি অভিনয় নকৰে, তেখেতে অভিনয় শৈলীখিনি উত্তৰ পুৰুষক শিকাই তেখেতৰ দায়িত্বভাৰ পালন কৰিব। বিশেষকৈ তেখেতৰ পৰিচিত আছিল বেউলা হিচাপে। লক্ষীন্দৰ বেউলা যিটো অভিনয় কৰি সেই সময়ত গাঁও তথা অঞ্চলটোত তেখেত পৰিচিত হৈ আছিল, আজি অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক চিনি পাই জানে বা তেখেতৰ খা খবৰ লৈছেহি। তেখেতৰ সুস্থতাৰ বাবে প্ৰভু ভগৱন্তক তেখেতসকলে প্ৰাৰ্থনা কৰিছে। কলংপুৰীয়া বাৰগাঁও সমাজতো তেখেত পৰিচিত। গতিকে তেখেতসকল মাজে সময়ে আহি তেখেতক আশীৰ্বাদ দি গৈছে। আমি ৰাজহুৱাভাৱে তেখেতলৈ আশীৰ্বাদ ভাগ প্ৰদান কৰিছোঁ যে তেখেতক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰক। এই আমাৰ ভগৱন্তৰ ওচৰত গোটেই গাঁৱৰ ৰাইজ আৰু গোপিনীসমূহৰ সমস্তৰে প্ৰাৰ্থনা। কৃষ্ণ নমো নাৰায়ণ ৰসন
শ্ৰুত মাত্ৰা হীন স্মৰণে হ'ব দিয়ক হৈছে কৰ কৃষ্ণ সদাবাপাই সমস্ত তেখেত অসুস্থতা যদিও বৰগীত এতিয়াও তেখেতে মনত আছে বা তেখেতে দুফাকেমান আমাক পৰিৱেশন কৰি শুনাইছে। গতিকে আমি প্ৰভু ভগৱন্তৰ ওচৰত পুনৰ আমি সেৱা জনাইছোঁ যে তেখেতক দীৰ্ঘায়ু সুস্বাস্থ্য কামনা প্ৰদান কৰক। এই আমাৰ প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। কৃষ্ণ হৰি ৰাম। ইমাকো বিবেকো দুৰ্গুৰয় পাৰ সংসাৰ নিকাৰ হৰি 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 কৃষ্ণ। গতিকে এতিয়া আমি অকণ বিদায় লৈছোঁ। আমাৰ বহু কাম বন দীপ্তি শইকীয়া আইগৰাকীৰ মুখৰ পৰা আমি এভাগ বৰগীত আৰু এভাগ মাধৱ পুৰুষৰ ঘোষা শুনা পালোঁ। সেয়া তেখেতক প্ৰভু ভগৱন্তই যেন সুস্বাস্থ্যৱান কৰক আৰু সুস্থ কৰি তোলক আৰু ঈশ্বৰৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।